pinike ning karongarni atheke piniarni hello British tung Bharat atet kachari kachalon pen kejokwan kelongarni lo nasi det longri keja to ben danglo det longri kaching honarat Bharat aderara doan ning arong chipilona Troxke ba Troxi Ingdeng ning karong Bharat adet kejokwan kelongarni kardom nalitum doan na phansitame karbeng nong live hin pen pajiriklo kardom ব্যৱস্থা কৰিছে বিভিন্ন সংস্কৃতি ভাষা আৰু সামাজিক ক্ষেত্ৰত লোকক একত্ৰিত কৰি সকলোৰে মাজত সৌহাৰ্দ্যপূৰ্ণ পৰ্যায়ত ক্ৰীড়া প্ৰতিভাসমূহক চিনাক্ত কৰাৰ বাবে এই ভব্য ক্ৰীড়া অনুষ্ঠানৰ আয়োজনৰ উদ্দেশ্য কৰিছে এই খেল মহাৰণত প্ৰায় 55 লাখ লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে তথা বিভিন্ন বিদেশী পৰ্যায়ৰ ক্ৰীড়া সঁজুলিৰ বাবে এটা ভঁৰাল সৃষ্টিৰ পৰিকল্পনা কৰা হৈছে এই ক্ৰীড়া জীৱনশৈলী হিচাপে গ্ৰহণ কৰাৰ অনুগত কাম কৰিব এই বিশাল আয়োজনৰ বাবে 2023-24 বিত্তীয় বৰ্ষত 3,000 লাখ টকা বাজেটত ধাৰ্য কৰা হৈছে পশুপালন আৰু পশু চিকিৎসা বিভাগ ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অতিকৈ গুৰুত্ব আৰু কাৰ্যসূচী পৰিচালনাৰ যোগেদি আমি ৰাষ্ট্ৰীয় গহু মিছনৰ অধীনত 275 গৰাকী মন্ত্ৰীক প্ৰশিক্ষণ দিয়া হৈছে Thank you, ma'am. Saya Borra, NTS Target Open, Atu Bondo. Pilo, Manabat, thank you, sir. Very kindly for her to Sir Rutsi Inti Katharbura. Pilo. Next we have Sunset Jeremy, Happy. Pilo, sir. Manabat, thank you, sir. কাৰ্যকলাপৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে চাহ বাগিচা পৰিচালিত বিদ্যালয়সমূহৰ প্ৰদেশীকৰণৰ কাম আৰম্ভ কৰিছে আৰু লগতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে অসম চাহ বাগিচা অঞ্চলত শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে 118খন মডেল উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে এই বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজন বিনামূলীয়া ইউনিফৰ্ম বিনামূলীয়া পাঠ্যপুথি আদি যোগান ধৰা হ'ব সন্মানীয় কেবিনেটে ৰাজ্যখনৰ চৰকাৰী প্ৰদেশীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰিবলৈ 3,78,000খন চাইকেল ক্ৰয় আৰু বিতৰণৰ অনুমোদন জনাইছে লগতে আদৰ্শ বিদ্যালয় সংগঠন স্থাপন কৰা হৈছে এই বিদ্যালয়সমূহৰ জৰিয়তে গ্ৰামীণ অঞ্চলত ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পাব সাধাৰণ প্ৰশাসন বিভাগৰ অধীনত 2022 চনৰ 5 আগষ্টৰ পৰা লোক কল্যাণ দিৱস পালন কৰা হৈছে আৰু লগতে কৰ্মশ্ৰী আৰু লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হৈছে চলিত বৰ্ষত 10 গৰাকী ৰাজ্যিক পৰ্যায়ৰ আৰু 65 গৰাকী জিলা পৰ্যায়ৰ পুৰস্কাৰ প্ৰাপকক লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হৈছে বিভিন্ন বিভাগে সৰ্বোচ্চ ৰাজ্যিক অসামৰিক সন্মান অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ 24/3/2023 তাৰিখে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত 21 গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰিছে উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ 2023 বৰ্ষৰ 9 মে'ত প্ৰাৰম্ভিক অৱস্থাত অসম চৰকাৰে প্ৰধানমন্ত্ৰী জল আৰোগ্য যোজনাৰ অধীনত বৰ্তমানলৈ 322খন হস্পিটেল তালিকাভুক্ত কৰা হৈছে লগতে 4.80 লাখতকৈ অধিক হিতাধিকাৰীয়ে নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিছে 2021-22 বৰ্ষৰ তুলনাত 2022-23 বিত্তীয়
বিত্তীয় বৰ্ষত এনে সুবিধা গ্ৰহণ কৰা লোকৰ সংখ্যা 80%লৈ অধিক বৃদ্ধি পাইছে। অসমভাৱে অমূল পৰ্বৰ ধাৰণা ন্যূনতম 1 হেক্টৰ এলেকাৰ পুখুৰী কিনিবলগীয়া বাণিজ্যিক বিকল্পন পতাকা উত্তোলন মঞ্চ ব্যৱহাৰকাৰী গোটৰ বাবে কৰ্মশালী আৰু সৌৰচাকি থকাটো বাঞ্ছনীয় হ'ব। অসমত অমৃত সৰোবৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা মূল বিভাগ আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাত সংহতভাৱে ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস Hamren Girls Higher Secondary School, Commander Amrita Ingdeng, Merlin Teronsi. Followed by Divine Spark English Academy, Commander Beato Trompi, Flag Bearer Ivani Katharpi. Followed by Jisong English High School, Commander Hinchong Rongpi, Flag Bearer Rimbika. Followed by Residential English School Combined, Commander Adab Inti Kathar, Flag Bearer Serlinda Dimumpi. Sorry. Followed by Don Bosco Higher Secondary School, Hamren, Commander Dima Hansipi, Flag Bearer Michael Timur. Followed by Hamren Gordon Higher Secondary School, Boys Contingent, Commander Kirison Bay, Flag Bearer Mongol Singh Ronghang. Last but not least, Don Bosco Higher Secondary School, Band Party, Captain Jimina Hansipi. Battalion Central Reserve Police Force তথা প্ৰতিনিধিত্ব কৰিছে ইন্সপেক্টৰ ৰাকেশ কুমাৰ। Next, we have Assam Police, the platoon commander, ABSI Maniram Gogoi. অসম পুলিচ তুলিক অনুসৰণ কৰি এয়া আসাম পুলিচ উইমেন প্লাটুন, যাক প্ৰতিনিধিত্ব কৰিছে ASI লক্ষী কাঠাৰপি। Next, we have the District Home Guards Depot, followed by platoon commander SI Debashis Bora. ডিষ্ট্ৰিক্ট হোমগাৰ্ডৰ নিৰ্বাচন এয়া ডিফু গভৰ্ণমেণ্ট কলেজ NCC, যাৰ প্ৰতিনিধিত্ব কৰিছে ৰংজালু বসুমতাৰী। Next, we have Tipo Government Boys Higher Secondary School, NCC commander Niranjan Chakma. গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল NCCৰ পাছৰ টলি এয়া ক্ৰমে DAV হায়াৰ ছেকেণ্ডেৰী স্কুল NCC, যাৰ প্ৰতিনিধিত্ব কৰিছে হাৰলংবি টিমু। Next, we have Kendriya Vidyalaya Tipo, led by platoon commander Biswa Rongpri. কেন্দ্ৰীয় বিদ্যালয় টলিৰ পাছত এয়া ছেইণ্ট মেৰিজ হাই স্কুল,
যাৰ প্ৰতিনিধিত্ব কৰিছে আৰ সিং হান সিং আৰু ধ্বজাবাহক দিব্যাজ্যোতি ইংলেণ্ডী। Next, we have Don Bosco Higher Secondary School, led by Platoon Commander Rangsina Tarang. ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ তুলি এয়া অগ্নিম ইংলিছ হাইস্কুল, যাৰ প্ৰতিনিধিত্ব কৰিছে ৱেলছন তেৰং, ধ্বজাবাহক মমিন তেৰং। Next, we have Mount Calvary School, followed by Platoon Commander Sarvongso Tisho with flag bearer Jangmi Tangsopi. এয়া এইবাৰ খ্ৰীষ্টান ইংলিছ হাইস্কুলৰ তুলি, যাৰ প্ৰতিনিধিত্ব কৰিছে চাৰলংজন ইংকি আৰু ধ্বজাবাহক চাৰলংকি তেৰং। Next, we have Saint Dominic Savio CBSE School, followed by Platoon Commander Archery Intepe with flag bearer Sarlika Charangpi. চেণ্ট ডমিনিকৰ পিছত এয়া ৰেংগম হোম হায়াৰ ছেকেণ্ডেৰী স্কুলৰ তুলি, যাৰ প্ৰতিনিধিত্ব কৰিছে আন্নান দাস আৰু ধ্বজাবাহক কুমৰি বেবী। We have Man Hanse Memorial English High School, followed by Platoon Commander Aditya Timong with flag bearer Ruptaling Tarangpi. আৰু এইবাৰ মডাৰ্ণ ইংলিছ হাইস্কুলৰ তুলি, প্ৰতিনিধিত্ব কৰিছে যাৰ ক্লিনিং তেৰং আৰু ধ্বজাবাহক চেৰলিবন বেবী। Next, we have Dipo Government Girls Higher Secondary School, followed by Platoon Commander Tunlai Sri Goyari with flag bearer Lupta Imlangpi. ডিফু গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পিছত তুলি নিউ হোপ হাইস্কুল, যাৰ প্ৰতিনিধিত্ব কৰিছে থে আং কিশো, ধ্বজাবাহক বিনিতা থাপা। নিউ হোপ হাইস্কুলৰ পিছত এয়া জৱাহৰ নৱোদয় বিদ্যালয় স্কুলৰ তুলি, যাৰ প্ৰতিনিধিত্ব কৰিছে পাথু নাৰ্জাৰী, ধ্বজাবাহক নেংগৌহাই ডংগেল। Next, we have Button Memorial High School with Platoon Commander Kartik Thapa, followed by flag bearer Ringti Tisopi. এই আপোনালোক সন্মুখত মিনি ইংলিছ হাইস্কুলৰ তুলি, যাৰ প্ৰতিনিধিত্ব কৰিছে দয়াল পানিকা, ধ্বজাবাহক এলিছন কিশো। Next, we have Band Havaldar Dilip Tisho under his initiative 23rd APIR Battalion, Longitude. অসমত খেল মহাৰণৰ আয়োজনৰ ব্যৱস্থা কৰিছে। বিভিন্ন সংস্কৃতি, ভাষা আৰু সামাজিক ক্ষেত্ৰত লোকক একত্ৰিত কৰি সকলোৰে মাজত সৌহাৰ্দ্যপূৰ্ণ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক চিনাক্ত কৰাৰ বাবে এই ভব্য ক্ৰীড়া অনুষ্ঠানৰ আয়োজনৰ উদ্দেশ্য কৰিছে। এই খেল মহাৰণত প্ৰায় 55 লাখ লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে তথা বিভিন্ন বিদেশী পৰ্যায়ৰ ক্ৰীড়া সঁজুলিৰ বাবে এটা ভঁৰাল সৃষ্টিৰ পৰিকল্পনা কৰা হৈছে। এই ক্ৰীড়া জীৱনশৈলী হিচাপে গ্ৰহণ কৰাৰ অনুঘটক কাম কৰিব। এই বিশাল আয়োজনৰ বাবে 2023-24 বিত্তীয় বৰ্ষত 3,000 লাখ টকা বাজেটত ধাৰ্য কৰা হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগ ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অতিকৈ গুৰুত্ব
ning karongarni atheke piniarni hello British tung Bharat atet kachari kachalon pen kijokwan kelongarni lo lasi det longri keja to ben danglo det longri kaching honarat Bharat aderara doan ning arong chipilona Troxke ba troxi Ingdeng ning karong Bharat adet kijokwan kelongarni kardom nalitum doan na phansitame karbeng nong laiva hin pen pa jiriklo kardom